নমস্কাৰ বন্ধুসকল, কিছুদিন পূৰ্বে কোকৰাঝাৰত সংঘটিত হোৱা ঘটনাটোৰ পিছতে আজি আকৌ নতুনকৈ চালাকাটিত সংঘটিত হৈছে তেনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা। নাবালিকা ছাত্ৰীক অশালীন আচৰণ কৰি গ্ৰেপ্তাৰ হ'ল নিখিল দেৱনাথ নামৰ শিক্ষক এজন। এগৰাকী নাবালিকা ছাত্ৰীক অশালীন আচৰণ কৰাৰ অভিযোগ গ্ৰেপ্তাৰ কৰিছে। ধৃত নিখিল দেৱনাথে টিউচনলৈ অহা ছাত্ৰীৰ সৈতে কিছুদিন ধৰি অশ্লীল আচৰণ কৰি আহিছিল। আজিৰ এইটো দুৰ্ভাগ্যজনক ঘটনাৰ ওপৰত আপোনালোকে কি কমেণ্ট দিব আৰু কি শিক্ষা পাব লাগে কমেণ্টত জনাব। আৰু এনেকুৱা ধৰণৰ যাতে শাস্তি দিয়া হয়, যিটো শাস্তিৰ পিছত যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয়। চাই লওক, তেওঁৰ ফটো দেখুৱাবলৈ মই সক্ষম হৈছোঁ।